সৰু সৰু মাছ কেপিছ যে হাই গাইজ ৱেলকাম বেক টু মাই ব্লগ আজি বিহুৰ উৰুকা ভোগালী বিহুৰ উৰুকা আমি বজাৰ গৈছিলোঁ বা আৰু মই মাহঁতো গৈছিলে মামাহঁতৰ ঘৰত মাংস মাছ এইবোৰ দি থৈ আহিলোঁ প্ৰত্যেক বিহুতে দিওঁ সেইকাৰণে এবাৰো দিছোঁ প্ৰত্যেক বছৰে দিয়া হয় ভোগালী বিহুত আৰু এয়া বজাৰৰ পৰা বৰমা জেঠাই আইতা সকলোৰ কাৰণে এয়া বজাৰ কৰি আনিছে আজি গধূলিৰ ভোগালী ভোজৰ কাৰণে আয়োজন চলি আছে চাই থাকিব কি খাব আজি বৰ্তা আজি তোমাৰ আছে মাছটো নাই পাৰো কক ৰৌ আছে লোকেল মুৰ্গী আছে দাইল আছে কাঠ আলু আছে তাৰপাছত তোমাৰ বেঙেনা ফ্ৰাই আছে তাৰপাছত আৰু কি থাকিব চাটনি আছে আৰু মেইন বস্তুটো হেৰি ভাতৰ কথাটো পেটুকা ব্ৰইলাৰ পেটুকা আছে আৰু হেৰি মাছৰ এই মুড়ি ঘণ্টা আছে আজি উৰুকা ভোজ দুনাত খাম আৰু এয়া দুপৰীয়া সাজ খাই লৈছোঁ দুপৰীয়া আছিলে ছাগলী মাংস বায়ে আনিছিলে ছাগলী মাংস ভাত আৰু লগতে চালাড বাছ অকণমান চিম্পলকৈ খাইছোঁ কাৰণ গধূলি আকৌ খোৱা যাবই আৰু যিহেতুকে বিহুৰ বতৰ গতিকে দুপৰীয়াওতো এনেকৈ খালী ভাত খাব নোৱাৰি সেইবাবে ছাগলী মাংসৰ লগত খালোঁ বিৰিয়ানী মালিক কৰি দিছে এইরকম তুমি এপিস খোৱা দেউতাকে পিস বকুৱাহে খা বকুৱা যে চব ডাঙৰ সৰু নাই ন বকুৱা ভাতৰ লগত খাবা আকৌ ৰাতিপুৱা মিছ নকৰিবা কিন্তু মেজি জ্বলোৱা সেইটো কামেই দেহা মেইন ৰেডি কেনেকুৱা মজা সেইটো বমাই দে বাটিটো তাৰপিছত আৰু ভিডিঅ' কৰি দিয়ে আৰু বমাই দিয়া ৰিভিউটো দি দিয়া আমাৰ ঘৰত চব খোৱা মানে ময়ে খাওঁ বাবুৱে দেউতা এয়া মাংস বনাব খালে ভাত ৰেডি গুৱাহাটীত যে বাবিলাকে চাইকেল টোপনি ধৰিছে নেকি টোপনি ধৰিছো আকৌ খাবলৈ বহিলোঁ কাম বন একো কৰা নাই বাচন ধুইছোঁ খালি আৰু আমি বিহু নাচি বিহু নাচি নাচি ভাগৰ লাগিল এতিয়া ডাইৰেক্ট খাম আধা খোৱাখিনি হজমে হৈ গ'ল সেই খালি আঁঠুৰে কাম খালি আঁঠু নম্বর আসলাম মিদুল্লাহ
চব দিয়াৰ পিছতহে খাম মই এক চৰিয়া ৰাতিপুৱা লৈ যাবহি দিবা বুজিছা বমা যোৱাগে কেনেকুৱা লাগে খানা খাই মজা যোৱাগে বাই বাই খানাটো ভাল আছে ৰাতিপুৱা বিহু বুলি খুৰীৰ ল'ৰাটোৱে গিফ্ট দিছিলে মই একদম লৰালৰিকৈ গৈ সি ইমান হেঁপাহত দিছে সেইবাবে লগে লগ পিন্ধিয়ে ল'লোঁ আৰু যোৱাকালি উৰুকাৰ ভোজ খালোঁ আৰু আজি যিহেতুকে বিহু মোৰ ফালৰ পৰা আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি যিহেতুকে বিহু সোনকালে উঠিলোঁ গা পা ধুলোঁ গোঁসাই ঘৰত সেৱা কৰিম তাৰপিছত আমি জলপান আৰু পিঠা খাম চাই থাকিব এয়া বিহু বুলি বায়ে বনাইছিলে নামঘৰত দিবলৈ প্ৰত্যেক বছৰে বনায় মাতে ৰঙা বেলিজনী দৈ কটা দৈ নহ'লে বটাকে মাতা সেইটো তাত লৈ যোৱা বটা খুলি দিব তলত থৈ লওক নেকি নহ'লে মোক খুলিব পৰা নাই মই নিয়াটো আহিনা এই কাপোৰ আছে মস্ত কাম গৈ তাৰপিছত ঘূৰাই ঘূৰাই কাম খুলিম বহুত সময় লাগে নহয় হেঁচা মাৰিব লাগিব চিলিপ কৰে যে দিলা ওলালে খৈলেখিনি কি কৰে তাৰ বিহু নহয় ক'ত যায় তিল পিঠা আৰু ঘিলা পিঠা দেউতাই নামঘৰত লৈ যাবলৈ ওলাইছে খোজকাঢ়ি নাযাওঁতো স্কুটিত যাম আমি এতিয়া ফুৰিবলৈ যাবলৈ ওলাইছোঁ মই ৰেডি হৈ ল'লোঁ বা ৰেডি হৈ আছে তাই নাজানো ক'ত ফুৰাবলৈ লৈ যায় হয়তো উৎপুৰ মেলা যাম নহ'লে আহতগুৰিৰ ফালে মেজি বনোৱা থাকে সেইবোৰ 1 মাহ বা 1.5 মাহ তেতিয়ালৈকে থাকে বহুত ধুনীয়াকৈ বনায় ডাঙৰকৈ কিছুমান এটা সৰুকৈ মেছেজ দিব খোজে সেই মেজিটোৰ থ্ৰু দি সেই মেজিকেইটাই চাবলৈ যাম আগতে বহুত সৰুতে গৈছিলোঁ বহুত বছৰ হ'ল যোৱাই নাই এবাৰ ভাবিছোঁ তালৈকে অলপমান ওলাই যাওঁ বিহু বুলি গতিকে চাই থাকক মই কেনেকৈ গম পাম উদিপুৰ মেলালৈ আহিলোঁ হয় কিন্তু ইয়াত আহি গম পালোঁ যে ইমান গৰম আৰু ৰ'দ আৰু ইফালে একো তেনেকুৱা ডাঙৰকৈ মেলা হোৱা নাই বহুত চিম্পল এখন মেলা জাষ্ট কেইখনমান দোকান আছে হোটেল তাৰপিছত কাপোৰৰ দোকান বাছ সেইবোৰেই আছিলে ইমান তেনেকুৱা একো নাই ইমান বেছি চাব লগা নাছিলে একো মেলাখনত পিছে কুকুৰা যুঁজ চালোঁ কুকুৰা যুঁজটো আপোনালোকক দেখাই আছোঁ আৰু আমি কুকুৰা যুঁজ চাই মেলাৰ পৰা ওলাই দিলোঁ এতিয়া আহতগুৰি গৈ আছোঁ তাত এটা মেজি বনোৱা আছে বুলি শুনিছোঁ সেইটো বহুত দিনলৈ থাকে মই আগতেও কৈছোঁ গতিকে সেইটোকে চাবলৈ গৈ আছোঁ ব'লক আপোনালোকক মেজিটো দেখালোঁ কিমান ধুনীয়াকৈ বনাইছে নহয়নে আৰু যদি আপোনালোকৰ মেজিটো চাই ভাল লাগিছে কমেণ্টত জনাব
আৰু এয়া মেজি চাই ঘূৰি মেলি 2:30মান বাজি গ'ল। মাথাৰ বিষ উঠি গৈছিলে। এতিয়া চাহ খাবলৈ সোমাইছোঁ। চাহ খাই বৈ আমি ঘৰলৈ যাম আৰু। এয়া চাহ তাহ খালোঁ। তাৰপিছত ঘৰলৈ গৈ দেখিলোঁ যে গোটেই টিকলা পাৰ্টি আহিছে। টেষ্টি হয়নে নহয়? ৰান্ধনি হৈ আছে বহা 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 ৰান্ধনি মানে কাৰোবাক খুৱাই দিব পৰা অৱস্থাত আছোঁ। গতিকে ভোগালী বিহুৰ ব্লগ ইমানতে সামৰণি মাৰিছোঁ। মোৰতো হাঁহি ফূৰ্তিৰে ভোগালী বিহুটো পাৰ হ'ল। আপোনালোকৰ কেনেদৰে পাৰ হ'ল জনাব। বাই।